এইজন মৰা সরি দৰা সালা কাম চিনি নাই Oh no. আমি ভালকে কৰা নাই ভাল হৈছে কিন্তু কেন্দ্ৰ ভাল Oh no. এই ব্যক্তিজন হল দৰাৰ প্ৰিয় বন্ধু এই জল এটা বস্তু দাম নে চাই এবি জল জল সব খাই নুঠি কিন্তু সব জল 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 বস্তু এই এখন কইনা আনিব যাম কেনা হব এনেকুৱা দেখিছে নে ক'ৰবাত পায়েন ন চাইকেল দুখন নাই Oh টাইম no. নহকে চলে এখানত তই আনিব যাবি কইনা বাকী কাৰোবাক নিলে খাৱাত বেছি হ'ব না সেইকাৰণে ন এখন টানিম Oh no. নিয়েন তো সিপরে আলি দেই মই যাওয়ার পারা সেইকাৰণে তোৰ কাৰণে চিট এটা ৰাখি থৈ দিছোঁ তিনিটিয়ে তোক হ'ব দে। পাৰিম যো পেণ্ডেল তো পাৰিবি এইগিলা বনবা তাই মোক কামত লগাবা ঠাণ্ডা কৰিছে ইয়াৰ পৰা মই যাৱাই ভাল হ'ব Oh no. মই যাওঁ যাবি যাওঁ এই। তোক খাজা বেত নিম তই এই বেয়া কথা হৈছে কইনা আনিব বেয়া কথা যাবি হৈছে। হয় কইনা আনিব যাবি হয় তই কি বুলি কয় মানুহটো নিব লাগে গাঁওখনৰ মানুহটো বেয়া কথা নহয় ঠিকে কৈছে মোৰো বেয়া লাগছে লৈয়ে যাওঁ দে লৈ গেলি ভাল লাগে বাদ দি জল পইচা অলপমান যাব আন গাড়ীত পইচা বহি- নামনমান যাব এই মানুহৰ বাদ- খুচি নাযায় এইটো জল বাদ দি বম গাড়ী এখন ভাড়া কৰিম জিন্দগীত মনত ৰাখবো মানুহ মহাই কি বম এখন গাড়ী গাড়ীতে এ? 100টা মানুহ ধৰবি জল কি গাড়ী এ? লিমুজিন নেকি হয় মাৰ্চিডিজ চাকি ওপৰত জল তো হালি যাও ক'ত গাড়ী চাওঁ তাই আছে জল গাড়ী মামা এহান নেকি এই এখন নহয় এই বেচা ভাড়াত গেছি যো এখান নেকি এখন নহয় এই হ'ব চিৰিকা কোনখান মালিক কুমাৰ ঘৰত কোনোবা আছে মালিক মালিক নাই ট্ৰেক্টৰৰ মালিক নাই এ গাড়ী ভাড়া কৰিব লাগছে এই ৰ'দেখিনিত এফালে চাই দেখি এফালে আচ্ছা কি গাড়ী লাগে না তহঁতক বিয়াৰ কাৰণে গাড়ী এখন লাগছিল বিয়াৰ কাৰণে ডাঙৰ বেছি গাড়ী মানুহ ধৰা ক'ৰ পৰা আহিছে না তোমালোক মই চিনি পোৱা নাই ভাল কৰি আমি এই ফুকৰা চকৰ পৰা আছো ফকৰা চকৰ পৰা আহিছে না এই বিয়া বিয়াৰ কাৰণে কাৰণে গাড়ী এখন লাগছিল আৰু এতিয়া ডাঙৰ ডাঙৰ মানুহ মানুহ বেছি ধৰা ডাঙৰ বেছি মানে মানুহ বেছি ধৰা গাড়ী লাগব না লাগে মানুহ কালিক লাগি লাগছিল আৰু কালিক লাগি যোগাৰ এতিয়া আপোনাৰ বেছি দামী গাড়ী লাগব না কম দামী গাড়ী লাগব সেইটোহে কথা দামী দি কিমান দামী গাড়ী ভাড়া লাগে আৰু ভাড়া ভাল তাৰমানে না কথাটো হৈছে আল্ট্ৰা হ'লে কিন্তু ভাড়াটো বেছি হ'ব 5,000 টকা হ'ব 200 মানুহ ধৰা গাড়ী নাই 200 টকাত ক'ত গাড়ী পাবি বাপা 200 টকাতো গাড়ী নাপাব তই খোজকাঢ়ি নাযাকে তহঁতে খোজকাঢ়ি গেলি অলপ 400 টকা খোজকাঢ়ি গেলি তহঁতে 1 টকাও নহয় 1 টকাও নোহোৱাকে হ'ব নহ'লে এটা কাম কৰিবি যা এই তহঁতে মানুহ যদি বেছি পইচাও যদি নাই এই ট্ৰেক্টৰখনে লৈ যাবি হ'ব দে কিমান ল'ব তহঁতে আৰু 1,000 টকা দিবি যা আৰু 500 মান হ'লে ভাল আছিল 500 নাপাবা 500 তহঁতে টেম্পু পাবি এই টেম্পুত যাব লাগিব 500 টকাত ট্ৰেক্টৰ লাগছিল এতিয়া কি হয় তই বন্দোবস্ত কৰাই এই দে হ'ব দে দে বোধ কি তুলি মই উচুৰ কৰি নেদাও হ'ব উচুৰ 500 কৰি টকা নেদাও নিমিলে দেই 500 টকা নিয়াবি কিন্তু তহঁতে গাড়ী ঠেলি নিব লাগিব তেলৰ দাম গমেই পা ডিজেলৰ দাম কিমান হৈছে এতিয়া বাদ দিয়ে 1,000 টকা 800 টকা ফাইনে 800 টকাত নিমিলে না 800 টকা হ'লে তহঁতে নিজে চলাই নিব লাগিব কিন্তু ড্ৰাইভাৰক মই দিব নোৱাৰোঁ ড্ৰাইভাৰ 900 টকা 900 টকাও নিমিলে নহয় 1,000 তলত এই মিল হয় কিবা কাই 900 টকা মোৰো নাই অলপমান আছে বাৰু 900 টকা হ'ব তহঁতে কিন্তু ড্ৰাইভাৰটোক চাই ভাতে খুৱাব লাগিব এই কম দে হা কম দে এনে কম এনে কমে না লাষ্টত মই খাই যাব ক'ৰ পাই আছে ড্ৰাইভাৰটো কৈ ড্ৰাইভাৰ আছে নে নহয়? মাতকচোন একবাৰ চাওঁ এনে মুখ খান চেলিয়ে বাৰু এনে শুনি হবা আহিছে মালিক এই গাড়ী মোক কিন্তু 300 টকা দিবা লাগব 900 লাগব 300 লাগব লাগব তেৰালি এইটো খোৰাকিটো দিব লাগিব ৰাতি খোৰাকিটো তোমালোকৰ খোৰাকিটো দিব লাগিব ড্ৰাইভাৰ খোৰাকিটো ৰাতি মই কি আনে চলে নিম বুলি ভাবিছে মাল চালটো নাখা
এটা দিবে লাগবো এনে আনছি মাল দিম কিন্তু যদি পইচা নাযাওঁ হ'ব যা হ'ব দে যা 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 মই মাল কি কৰিম দিয়া, খাই যাম। আৰু এটা কথা ভাত দিম দালি চালি নেদাও মই সুদত গালি গেলে খাম শুদ্ধ ভাতে খাব লাগব পইচা ধৰি এগিলা মাল চাল লাগব না শুদ্ধ ভাতে খাব লাগব যাওঁ দে আমি এই হাতী যাবা ন যাব ন ওর পৰা আহে এইগিলাখান চলিলে বাৰা ভেগিলে চলি হে হ'ব মেসি প্রিয়া Oh no. এই তো মালু বটল কিয় করলি এই তুই না মই কি কৰিম জানা না এই দেখা যে মালু বটল তাক লাল চাহ ভরে গেছে তাক কম মই তাক পন্তা ভাত খুৱাবা শিকছিলো খুদ তাকো দালি চালি পৰা যায় লাল চাহ হৈ দিম কি দিয়ে পাওঁ লাল চাহ নহয় মুকিম দিয়ে ৰামকে এই জল তাড়াতাড়ি বিয়াত নহিবা